Hello everyone, কি খবৰ আপোনালোকৰ? Welcome to my channel Bonosis Vlog. আজি মই আপোনালোকৰ মাজলৈ এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ। কি ভিডিঅ' চাওকচোন, আহক। ভিডিঅ'টো কিনো চাও আহক। আপোনালোকে কিতাপ পঢ়েনে নাই? মোক জনাব। আপোনালোকে আপোনালোকৰ ঘৰত কিতাপ ৰাখিছেনে বা আপোনালোকে কিতাপবোৰ কেনেকৈ ৰাখে হয়নে নহয়, আপোনালোকে কিতাপ পঢ়েনে নাই, তাৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ। মানে মই মোৰ কিতাপবোৰ কেনেকৈ ৰাখিছোঁ, কেনেকৈ সযতনে ৰাখিছোঁ, কেনেকুৱাকৈ সংৰক্ষণত থৈছোঁ, সেইবোৰ মই আপোনালোকক আজি দেখুৱাম। আহকচোন চাওঁ। তো বন্ধু বান্ধৱীসকল, মই মোৰ কিতাপবোৰ কেনেকৈ ৰাখিছোঁ আহকচোন দেখুৱাওঁ। চাওক, মই মোৰ কিতাপবোৰ এনেকুৱাকৈ মই ৰাখি থৈ দিছোঁ। এয়া মোৰ কিতাপ হয় আৰু এইবোৰ কিতাপ মই ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখি থৈ দিছোঁ। আৰু এয়া সংৰক্ষণ কৰা মানে মই এইটো এটা লাইব্ৰেৰী টাইপৰ কৰি থৈ দিছোঁ। আৰু লাইব্ৰেৰীটোৰ আচলতে মোৰ লাইব্ৰেৰীটোৰ নাম হৈছে ৰাধাকৃষ্ণন পুথিভঁৰাল। মই নিজে নামবোৰ দিছোঁ ৰাধাকৃষ্ণন পুথিভঁৰাল বুলি। আৰু ইয়াতে মোৰ সকলোবোৰ কিতাপ থাকে, কিতাপ বহি ইত্যাদিবোৰ সকলোবোৰ থাকে। আৰু তো আহকচোন মই আপোনালোকক মোৰ পুথিভঁৰালটোত মোৰ কি কি কিতাপ আছে মই আপোনালোকক দেখুৱাওঁ। তেনেহ'লে আহকচোন মই মোৰ পুথিভঁৰাল মানে আৰু কি, মোৰ কিতাপবোৰ কেনেকৈ মই ৰাখিছোঁ। এই পুথিভঁৰাল বুলিয়ে কৈছোঁ কাৰণ যিহেতু মই নাম দি থৈছোঁ হয়নে নহয়, গতিকে মই পুথিভঁৰাল বুলিয়ে কৈছোঁ। আহকচোন মোৰ পুথিভঁৰালটো। প্ৰথমে আমি তলৰ পৰা আৰম্ভ কৰোঁ, কিতাপবোৰ কি কি আছে মোৰ হয়নে নহয়। এয়া চাওক আপোনালোকে, এয়া মোৰ বহিও আছে, ইয়াতে মোৰ কিতাপো আছে। আৰু এই বহী কিতাপবোৰ মোৰ অংকুৰৰ পৰা 10লৈ আছে, বহিও আছে, কিতাপো আছে। পূৰা সাঁচি ৰাখিছোঁ আৰু হয়নে নহয়, কাৰণ এইবোৰ বস্তু কেতিয়াবা লাগে আৰু বিপদৰ সময়ত এইবোৰে আমাক সহায় কৰে হয়নে নহয়। তো চাওক, আৰু মাজত আছে, মাজত এয়া চাওক আপোনালোকে, মই সৰস্বতী মাক ইয়াতে থৈ দিছোঁ। কাৰণ যিহেতু সৰস্বতীৰ পৰাই আমি বিদ্যা পাওঁ হয়নে নহয়, সেইবাবে চাওক আপোনালোকে সৰস্বতী মাক ইয়াতে ৰাখি থৈ দিছোঁ। আৰু এইবোৰ হৈছে মোৰ আলোচনী, আৰু বিভিন্ন ধৰণৰ আলোচনী আছে। আৰু বিভিন্ন ধৰণৰ মোৰ স্কুলত যিবোৰ প্ৰাইজ পাইছিলোঁ সেই প্ৰাইজ পোৱা মানে কিতাপবোৰ আছে, মই ইয়াতে থৈ দিছোঁ। কেতিয়াবা আৰু স্মৃতিবোৰ ৰোমন্থন কৰি দিয়ক হয়নে নহয়, এইবোৰ চাই আৰু কিবা এটা ভাল লাগে হয়নে নহয়। আৰু নেক্সট আছে মোৰ একদম আৰম্ভণিৰ পৰা পঢ়া কিতাপসমূহ, একদম MA লৈকে, যেতিয়া মই জিউত পঢ়িছিলোঁ, জিউত পঢ়া টাইমলৈ যিমানবোৰ কিতাপ সংৰক্ষণ কৰিছোঁ সেইসমূহ মই ইয়াতে থৈ দিছোঁ। চাওক আপোনালোকে, ৰ'ব দে মই এতিয়া আপোনালোকক এইটো খুলি দেখুৱাম কি কি কিতাপ আছেনো হয়নে নহয়। আহক কি খুলি দেখুৱাম। মই এইটো খুলিলোঁ। চাওক, এয়া চাওক, এয়া মোৰ কিতাপ এইবোৰ। এয়া চাওক কিতাপ, মই প্ৰথমখন থৈছোঁ অসমীয়া সাহিত্যৰ বুৰঞ্জী। আমাৰ হোমেন বৰগোহাঞি সম্পাদক আছিলে অসমীয়া সাহিত্যৰ বুৰঞ্জী। তাৰপিছৰখন আছে অসমীয়া সাহিত্যৰ ৰূপৰেখা, মহেশ্বৰ নেওগদেৱৰ হয়। অসমীয়া গল্প সংকলন, হোমেন বৰগোহাঞি দেৱৰ, দ্বিতীয় খণ্ড। শ্ৰেষ্ঠ অসমীয়া আলোচনা সাহিত্য আছে, সম্পাদনা হোমেন বৰগোহাঞি। আৰু অসমৰ সংস্কৃতি কোষ আছে। তাৰপিছত আপোনাৰ পবিত্ৰ অসম আছে, ডক্টৰ মহেশ্বৰ নেওগদেৱৰ। চাওক, অসমীয়া লোক সংস্কৃতি, নবীন চন্দ্ৰ শৰ্মাদেৱৰ। এয়া উপন্যাস আৰু অসমীয়া উপন্যাস, অসমীয়া সাহিত্যৰ চানেকি। এনেদৰে মই বিভিন্ন ধৰণৰ কিতাপ সংৰক্ষণ কৰি ৰাখিছোঁ। এয়া আৰু
এইবাৰ এইবোৰ চাওক। এতিয়া মই ওপৰৰটো দেখুৱাম আপোনালোকক। ওপৰত মই কি কি থৈছোঁ চাওক। এয়া অসমৰ লোক সংস্কৃতি আছে ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাদেৱৰ। এই লোক সংস্কৃতি কিতাপখন পঢ়ি বহুত ভাল লাগে। আপোনালোকেও কিনিব আৰু পঢ়িব। বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰিব পাৰিব আমাৰ লোক সংস্কৃতিৰ ওপৰত। এনে আপোনালোকে জানে সংস্কৃতিৰ কথা, কিন্তু এইখন কিতাপ পঢ়িলে আপোনালোকৰ আৰু বেছি ভালকৈ লোক সংস্কৃতিৰ ওপৰত জ্ঞান লাভ কৰিব পাৰিব বুলি মোৰ আশা থাকিল। রাভামিজ আছে, আপোনালোকে ভাষাৰ কথা জানে, তথাপিতো ভাষানো কি, ভাষাৰ আমাৰ উপভাষাবোৰনো কি, হয়নে নহয়? ভাষা কয়হে আপোনালোকে, কিন্তু ক'ৰ পৰা আহিল, ক'ৰ পৰা উৎপত্তি হ'ল সেইবোৰতো নাজানে। গতিকে উপেন ৰাভা হাকাচামৰ এইখন কিতাপ পঢ়িব। অসমীয়া আৰু অসমৰ ভাষা উপভাষাৰ আপোনালোকে নিশ্চয় ভাল পাব পঢ়ি। আৰু অসমীয়া ভাষাৰ উদ্ভৱ, সমৃদ্ধি আৰু বিকাশনো পঢ়ি চাব পাৰে। কিছুমান আমাৰ উপন্যাস আছে, সেউজী পাতৰ কাহিনী আছে, ৰাচনা বৰুৱা, এইখনো পঢ়িব। মই DLED কৰিছিলোঁ। DLEDৰ ইয়াতে আছে, কিছুমান আছে কিতাপ। ইয়াতে মই ধুনীয়াকৈ এইবোৰ সংৰক্ষণ কৰি ৰাখি থৈ দিছোঁ। এয়াই হৈছে মোৰ এইটো লাইব্ৰেৰী, আৰু মই কিতাপবোৰ ইয়াতে ধুনীয়াকৈ সংৰক্ষণ কৰি থৈ দিছোঁ। তো দেখিলেনে মোৰ কিতাপৰ কালেকশ্যনবোৰ, আৰু এনেকৈ মই থৈ দিছোঁ, মোৰ লাইব্ৰেৰী কৰি কিনে থৈ দিছোঁ। আৰু আপোনালোকেও যদি পাৰে এনেকৈ লাইব্ৰেৰী বনাই থৈ দিব, কাৰণ লাইব্ৰেৰী বনাই যদি আপোনালোকে কিতাপবোৰ সংৰক্ষণ কৰি ৰাখে, তেতিয়াহ'লে বহু বছৰলৈকে কিতাপবোৰ ভালে থাকে, হয়নে নহয়? ভালে থাকে, আৰু আপোনাৰ ধৰক কিবা বস্তু লগা হ'ল, সেই বস্তুটো আপুনি ইয়াতে পঢ়িয়ে পাব, হয়নে নহয়? আৰু এটা কথা কওঁ, মই এই কিতাপবোৰ শোভা বৰ্ধনৰ কাৰণে থোৱা নাই। এইবোৰ কিতাপ মোৰ একোখন কিতাপ মই এইবোৰ পঢ়া হয়, মই পঢ়িছোঁ এইবোৰ কিতাপ। তাৰ মাজতে দুই এখন পঢ়াও নাই দিয়কচোন, সেইটো মই গোটেই পঢ়া বুলিও নকওঁ। আৰু যিহেতু আমাৰ কিতাপ পৰম বন্ধু, হয়নে নহয়? কিতাপেইতো আমাৰ পৰম বন্ধু। কাৰণ কেতিয়াবা ধৰক আপোনাৰ মন বেয়া লাগে, হয়নে নহয়? মন বেয়া লাগে বা আপোনাৰ নিসংগতা আহে মনলৈ, হয়নে নহয়? তেতিয়া আপোনালোকে নিসংগতাৰ বন্ধু হিচাপে কিতাপকে ল'ব পাৰে। আজৰি সময়ত আপোনালোকে কিতাপ পঢ়িব পাৰে। কিতাপ পঢ়া সকলোৱে মানে কি কিতাপ পঢ়ি ভাল নাপায়, এইটোও মই জানো, যিহেতু আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ হয়, হয়নে নহয়? গতিকে সকলোৱে মানে আৰু কি মোবাইলতে কিতাপ পঢ়ে, মোবাইলতে চাই, মানে ফেচবুক, হোৱাটছআপ ইত্যাদিবোৰ মানে কৰি থাকে। কিন্তু তাৰ মাজতে কি জানেনে, এইবোৰ কৰাৰ ওপৰত আমি কিতাপ পঢ়িব লাগে, এখন হ'লেও কিতাপ পঢ়িব লাগে। তেতিয়া আমাৰ জ্ঞান বাঢ়ে, কল্পনা শক্তিৰ মানে আহে, আৰু কল্পনা শক্তিৰ বৃদ্ধি হয়। আৰু চাওক, কিতাপ পঢ়ি ভাল পোৱা মানুহৰ বাবে কিতাপ যথেষ্ট প্ৰিয় হয়। গতিকে মোৰো কিতাপ প্ৰিয়, আৰু ময়ো ভাল পাওঁ। যিহেতু এটা কথা কওঁ, ধৰক আপুনি এখন যিকোনো মানে বিয়াতে গ'ল বাৰু, দৰা কইনাক যদি আপুনি এখন কিতাপো উপহাৰ দিয়ে ন, দৰা কইনা তাতেই ভাল পাব আপুনিও। এবাৰ অলপ ফোন কল কৰি ক'বই, চাব লগা হ'লে। আৰু এটা কথা কওঁ, আজিকালি যিহেতু কৰোণাৰ সময়, হয়নে নহয়? যিহেতু আজিকালি কৰোণাৰ সময়, গতিকে সৰু সৰু ল'ৰা ছোৱালীকো মানে কি, যেনেকুৱা ধৰক কমিক্স টাইপৰ কিতাপো পঢ়িলেও হ'ব, সেনেকুৱা কিতাপবোৰ পঢ়িব দিব লাগে, বা সাধুকথাৰ কিতাপ, গল্প এইবোৰ পঢ়িব দিব লাগে।
কাৰণ যিহেতু অনলাইনত ক্লাছ হৈ থাকে লিখি থাকে হয়নে নহয় কিমান আৰু মোবাইল চাব গতিকে এখন দুখন বাহিৰা কিতাপো পঢ়িব দিব লাগে হয়নে নহয় তেতিয়াহে তেওঁলোকৰ জ্ঞান বাঢ়িব আৰু অকল কিতাপৰ জ্ঞানখিনিয়ে নহয়তো বাহিৰা জ্ঞানো লাগিব হয়নে নহয় গতিকে দিব লাগে আৰু গতিকে আপোনালোকেও দিব আপোনাৰ যাৰ সৰু সৰু ল'ৰা ছোৱালী আছে আপোনালোককো কৈছোঁ দিব পঢ়িব তেতিয়া চাবচোন আপোনালোকে কেনেকুৱা তেওঁলোকৰ মনোযোগ আহে পঢ়াত হয়নে নহয় তো এইখিনিয়ে আৰু তো মই দেখুৱালোঁ মোৰ ভিডিঅ'ত আজি কেনেকুৱা বুলি মোক জনাব তো বন্ধু বান্ধৱীসকল মোৰ আজি কিতাপৰ কালেকশ্যনবোৰ দেখি আপোনালোকে কেনেকুৱা পালে মোক জনাব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু নতুন ভিডিঅ'লৈ আহিম আপোনালোকৰ মাজত আজিলৈ বাই বাই